নমস্কাৰ, মোৰ নাম শ্ৰীমতী কুঞ্জমণি বৰা। মোৰ ঘৰ গোলাঘাট জিলা চাওদাংপথাৰ বাৰিচোৱা গাঁও। মোৰ বয়স 52 বছৰ। মই আসাম ফক ডান্স টেলেণ্টৰ ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগী। আজি নাচিবলৈ আগবাঢ়িছোঁ। মোৰ লগত সহযোগ কৰিছে এয়া নিকু বৰা, জিলি বৰা, মুনু বৰা, সীমা বৰা, মিতালী বৰা। নমস্কাৰ। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ কুলি কেতেকীয়ে লগালে ঐ মাত, উজনি নামনি ঢোলে গিৰগিৰালে ঐ বিহু বিহু লাগিছে গাত। মেঘে মাৰে গাজনি, ও দেহা কঁপিবই ধৰণি, বাঢ়িব নদীৰ পানী, ও দেহা আহিলে ঐ বহাগী, জাতি বাঁহৰা গলি কাটিলো চাচি চুচি, সাজিলো ঐ গগনা শুনিবলৈ অমিয়া, শুনিবলৈ অমিয়া কৰি। বিহুৰে বিৰিণা ও তোৰা বতীয়া, পাতে সমনীয়া ও তোৰা বতীয়া, বিহুৰে বিৰিণা পাতে তোৰা বতীয়া, বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া, পখিলা হৈ উৰিবৰ, পখিলা হৈ উৰিবৰ মন। বিহু থাকে মানে ও তোৰা বতীয়া, বিহুকে বিনাবা ও তোৰা বতীয়া, বিহু গলে বিনাবা কাকে তোৰা বতীয়া, বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া, পখিলা হৈ উৰিবৰ, পখিলা হৈ উৰিবৰ মন। টকাৰ সৰু সৰু মাতে সমনীয়া, মাতে সমনীয়া, টকাৰ সৰু সৰু মাত, টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো, ৰ'ব মই নোৱাৰো, এৰি যাব কৰে ভাতে চেলেং বাখৰৈ, পোৱালি কাছৰে চলং চেলেং বাখৰৈ, দিশ কপি লগা দলং চেলেং বাখৰৈ, ভোগ দৈ নিৰ্মলা, ভোগ দৈ নিৰ্মলা পানী।
সঁচাকৈ আসলতে মন থাকিলে সকলো সম্ভৱ ইমান সুন্দৰকৈ আসলতে আমি এনেটা বয়সতো তেখেতৰ নাচ উপভোগ কৰিবলৈ পাম বুলি ভবাই নাছিলো কুঞ্জমণি বৰা আইগৰাকী বুলি কৈছে আইগৰাকীলৈ আন্তৰিক আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ তৰফৰ পৰা আৰু আমি বিচাৰকৰ মাজলৈ পোনপটীয়াকৈ যাব বিচাৰিছো প্ৰথমে আমাৰ সুবেধৰ গগৈ ছাৰেনো কি কয় বাইদেউৰ কথা আমি জানিব বিচাৰিম ধন্যবাদ প্ৰথমতে কুঞ্জমণি বৰালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো 52 বছৰ বয়সতো হাৰ বনা নাই যাৰ তেজত বিহু আছে সি কেতিয়াও হাৰ নামানে তাই প্ৰমাণ দিলে আজি যে কি নহওক আমি মূল্যায়ন কৰিছো এতিয়া দুখ ক্ৰুটি ক'ব লাগিব সেইখিনি অন্য নহয় কেইটামান বস্তু আমাৰ পৰম্পৰা নাইকিয়া হৈছে প্ৰথমতে দেখিলো তেখেতলোকৰ ৰিহাখনত থোপা বন্ধা আছে দলটোত থকা তাৰপিছত চাপৰিটো অভিনয় হৈছে বিহু নামঘাট গগনাখন বজোৱাটো ভাল হোৱা নাই অভিনয়ৰ কাৰণে ল'বহে লাগে গগনা আগতে মাত বেলেগকৈ আহি গৈছে ঠিক তেনেকৈ বাহুজু ভাঙি নচা দেখিল প্ৰকৃতিৰ বাহুজু ভাঙি নাচিব লাগে নে নালাগে মই নকওঁ তেখেতলোকে বিহু আগৰ পৰা নাচি আছে কাৰণ 52 বছৰলৈকে নাচিছেতো আগৰ পৰাও নাচিছে সেই কথাখিনি ভাবক আৰু পিন্ধা ৰিহাখন পিন মৰা দেখিলোঁ অতি দুখৰ বিষয় বিহুৱতীয়ে পিন নামাৰে খুচনি মাৰে সেই কথাটো তেখেতলোকে চাগৈ বস্ত্ৰ ছুটি হৈছে বুলি তেওঁলোকে কৰিলে নেকি তেনেকুৱা কিয় হ'ব পাৰে সেইখিনি নকওঁ কিন্তু আমি প্ৰতিযোগিতাত যিটো দেখিব লাগে সেইটো নাপালোঁ আৰু সকলোৱে টেমিকতাই আছিল নে নাছিল নাজানিলোঁ টকাটো নাম গুচি গ'ল বা এডোখৰ পৰা ধৰি আনিছেগৈ টকাটো বজাবলৈ এই জোৰা খুন্দা কৰা আছে সেইকাৰণে আখৰা প্ৰয়োজন আছে তেখেতে আৰু অকণমান আখৰা কৰক কাৰণ প্ৰতিযোগিতা বস্তুটো বেলেগ মনানন্দত নচা বস্তুটো বেলেগ নাচৰ ভংগীমাত আৰু এটা নতুন দেখিলোঁ মুকলি বিহুত নাচে খুচনি ফালে দুইখন হাত দি কিন্তু এই দুইটা চাইডে দুইখন হাত দিছে সোঁহাতে খুচনি ফালেও দিছে আৰু বাওঁ হাতেও দিছে সেই কথাখিনি আমি অমিল দেখিছোঁ কথাবোৰ ভাবক আৰু তালটো মূল বস্তুটো তালটোৱে যেতিয়া কাটি যায় অসুবিধাত পৰে যথেষ্ট সেইকাৰণে আৰু ক'বলগীয়া আছে যদিও নকওঁ ইমানকে কৈ থৈছোঁ ধন্যবাদ আকৌ থাকিল এই বয়সত লাগি থকাৰ কাৰণে মই মোৰ ফালৰ পৰা মূল্যায়ন কৰিছোঁ 15 ধন্যবাদ ছাৰলৈ ইয়াৰ পাছতে আমাৰ বাইদেউনো কেনেকুৱা পালে আমি জানিব বিচাৰিম জ্ঞাপন কৰিছোঁ তেওঁ বয়সৰ তুলনাত 52 বছৰ বয়সত তেওঁ এইখন মঞ্চত নাচিবলৈ আহিছে আৰু নাচিছেও সুন্দৰকৈ তেওঁ যত্ন নাচতে চেষ্টা কৰি যিমানখিনি পাৰে সেইখিনি তেওঁ ৰাইজক দেখুৱাইছে সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ মোৰ উপৰোক্ত বিচাৰকে দুখ ক্ৰুটিখিনি ক'লেই তেওঁ চেষ্টা কৰিলে আগলৈ ভাল হ'ব তথাপিও নকৈ নোৱাৰোঁ আপুনি বাইদেউ অকণমান আৰু যত্ন কৰিব আগলৈ আৰু ভালকৈ আপোনাক এনেকুৱা মঞ্চত লগ পাম বুলি ভাবিছোঁ আপোনাৰ মুদ্ৰাৰ অকণমান দুৰ্বল মুদ্ৰাবোৰ খুব কম দিছে বিহু মুদ্ৰা আৰু বহুতো আছে চেষ্টা কৰিব আটাইবোৰ মুদ্ৰা নিজৰ মাজলৈ টানি আনিবলৈ আৰু কঁকালটো ভঙাত অকণমান বিজুতি ঘটিছে আপোনাৰ বয়স অনুযায়ী ইমান ধুনীয়াকৈ নাচিবলৈ আগবাঢ়ি আহিছে
যত্ন কৰিলে কঁকালটো আৰু অকণ ভাঙিব পাৰিব নিশ্চয় পাৰিব নোৱাৰাৰ প্ৰশ্ন নাই আপোনাৰ কঁকালটো অকণমান কম ভাঙিছে যত্ন কৰিব সেইকণো আহিব আৰু আপুনি অকণমান ভয়কৈ নাছিলে নেকি বাৰু হাঁহিটো একেবাৰে কম আমি সদায় আনন্দ উল্লাসত বিহুত মতলীয়া নহয় জানো গতিকে মই ভাবিছোঁ আপুনি ইয়াৰ পিছত আৰু প্ৰগ্ৰেম কৰিলে আপুনি ভয় শংকা মনলৈ নানিব আৰু বয়সৰ কথাটো মনলৈ নানিব নানি আপুনি নতুন উদ্যমেৰে মুখত মিচিকিয়া হাঁহিৰে আপুনি এনেদৰে আৰু বিহু মঞ্চত পৰিৱেশন কৰিব আমি আপোনালৈ শুভেচ্ছা পঠালোঁ আপুনি সদায় এনেদৰে আগবাঢ়ি যাওক 17 নম্বৰ দিছোঁ ধন্যবাদ ইয়াৰ পাছতে আমি হাজৰিকা ছাৰৰ ওচৰলৈ যাব বিচাৰিছো ছাৰে আমাৰ বাইদেউৰ নাচ চাইনো কেনে পালে আমি আয়োগৰ জৰিয়তে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁ এই 52 বছৰ বয়সতো আহি এই যে বিহু নাচিছে তাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি এটা কথা ক'ব লাগিব যদিহে আমি যুদ্ধলৈ আহোঁ এতিয়া যুদ্ধলৈ আহিলে আমাৰ ঢাল তৰোৱাল সকলোখিনি লৈ আহিব লাগিব শুদ্ধভাৱে কৰিব লাগিব তেতিয়াহে যুদ্ধ হ'ব নহ'বা নহ'ব গতিকে আমি যুদ্ধ ক্ষেত্ৰত আইগৰাকীৰ পৰা আমি দেখিবলৈ পালোঁ নাচৰ শৈলী গীটাৰ ভিতৰত তেখেতৰ শৈলীখিনি অকণমান খুদ ৰৈ গৈছে এই খুদ ৰৈ যোৱা শৈলীখিনি যাতে আগন্তুক দিনত তেখেতে এই খুদখিনি মাৰি লওক আৰু যিহেতু তেখেতৰ পৰা অনুকৰণ কৰি কিছুমানে এতিয়া আকৌ বিহুৰ নাচ ল'ব গতিকে সেয়েহে তেখেতক মই অনুৰোধ জনাইছোঁ এই নাচখিনি যাতে শৈলীকেইটা শুদ্ধকৈ দিবলৈ চেষ্টা কৰক আৰু আগন্তুক দিনত তেখেতৰ উজ্জ্বল কামনা কৰিছোঁ তেখেতলৈ মই 14 নম্বৰ আগবঢ়াইছোঁ ধন্যবাদ ছাৰ ইয়াৰ পাছতে আজি আমাৰ মাজত উপস্থিত থকা অতিথি বিচাৰক গৰাকীৰ পৰাও আমি বাইদেউৰ বাবে অকণমান শুভেচ্ছামূলক বাৰ্তা বিচাৰিছোঁ বিশেষকৈ এটা কথা আমি খুব গৌৰৱেৰে ঘোষণা কৰিব লাগিব কাৰণ বাইদেৱে 52 বছৰ বয়সত যে বিহু নাচিবলৈ আহিছে আছে কাৰণে বিহু সেইকাৰণে নাচিবলৈ আহিছে আমি শুভেচ্ছা জনাইছোঁ আমাৰ বিচাৰকসকলে যিখিনি কথা কৈছে সেই কথাখিনি অন্তত অনুসৰণ কৰিব আৰু ভৱিষ্যতে খুব ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ যে আমি অকণমান এইখিনিতে নামৰ ক্ষেত্ৰতে অকণমান ক'বলগীয়া হৈছে নামষাৰ আপুনি গাইছে কিন্তু আমি শুনি আহিছোঁ অতীতৰ পৰা কাৰণ এই নিৰ্মলা আৰু জলঙা এই শব্দ দুটাৰ অৰ্থটো আপোনালোকে অভিধানিকভাৱে চাবচোন নিৰ্মলা ভোগদৈ নিৰ্মলা পানী বুলি গাইছে ভোগদৈ নিৰ্মলা ভোগদৈ শব্দটো বিহু নামত ব্যৱহাৰ নাই হোৱা জাজি নৈ জলঙা পানী বুলিহে গায় শুনি আহিছোঁ আমি বিশেষকৈ জলঙা আৰু নিৰ্মলা এতিয়া বৰ্তমান দেখিছোঁ বিহু দলসমূহে বহু বিহুৱতীয়েও নিৰ্মলা শব্দটো গাই বিচাৰকসকলে এইবোৰ মানে কয় এই কথাবোৰ আচলতে নিৰ্মলা আৰু জলঙা এই শব্দ দুটাৰ অৰ্থটো বিচাৰ কৰি চাবচোন আমি শুনি আহিছোঁ জাজি নৈ জলঙা পানী বুলি কোৱা জলঙা শব্দটোৰ অৰ্থ হ'ল পৰিষ্কাৰ বা একেবাৰে মানে ফটফটীয়া জলঙা শব্দটো আৰু নিৰ্মলা শব্দটোৰ অৰ্থ কি এই শব্দটোৰ অৰ্থ আপোনালোকে বিচাৰ কৰি চাব আমি আচলতে আপোনালোকক ৰাইজৰ মাজলৈ ঠেলি দিছোঁ বিশেষকৈ নিৰ্মলা আৰু জলঙা এই শব্দ দুটাৰ অভিধানিক অৰ্থখিনি চাব আপোনালোকে আৰু দূৰ ভৱিষ্যতে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ যাতে বিহুৰ যিটো তেজ আগলৈকে থাকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি শুভেচ্ছাও জনাইছোঁ লগতে লগত সংগত কৰা যিসকল আই মাতৃসকললৈ আমি শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ তামোলটো ৰক্ষা কৰিবলৈ অকণমান চেষ্টা কৰিব কাৰণ গগনা আমাৰ কৈছে চুলেটৰ গগৈচাৰে মানে গগনা আগতে বাজিছে আগতে ভিতৰত গগনা বাজিছে তাৰ পিছতহে ইয়াত মানে অভিনয় কৰিছে এইটো আচলতে হ'ব নালাগে যাই নহওক অদূৰ ভৱিষ্যতে অকণমান লক্ষ্য কৰিব কথাখিনি আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ধন্যবাদ কুঞ্জমণি বৰা বাইদেউ আপোনালৈ বহু বহু শুভেচ্ছা আমাৰ তৰফৰ পৰা আৰু ইয়াৰ পৰৱৰ্তী প্ৰতিযোগী আমাৰ মাজত গাৰ্গী প্ৰিয়া তালুকদাৰ